हेलो व्यूअर्स आसाम वीडियो तरफर पर आको एटा नतुन प्रडक्ट লৈ আনিলো মোৰ ওচৰত চাইছে স্টেইনলেছ ষ্টিলৰ হান্ডি সেট বা আপোনালোকে ইয়াক ডুগা সেট বুলি ক'ব পাৰি বিৰৰ ফিনিশিং ভাল কোৱালিটি এটা প্ৰিমিয়াম কোৱালিটিৰ হয় আপোনালোকৰ ওপৰত চাই আছে প্ৰিমিয়াম কোৱালিটি বিৰৰ ফিনিশ যেটা একদম ভাল ফিনিশিং কৰা আছে আৰু ভাল এটা ষ্টাইলিশ তিনটা সাইজৰ আছে প্ৰথমে এটা সাইজ তাৰ পিছত এটো এটা সাইজ আৰু এটো এটা সাইজ এনেকুৱা ধৰণৰ ডোগা পাৰ্টি সেট আপোনালোকে ওয়েডিং সিজন বিলাক আহি আছে বিয়াত গিফট দিব পাৰিব বা নিজৰ ঘৰৰ কাৰণে ডাইনিঙৰ কাৰণে ৰাখিব পাৰিব ভাল কোৱালিটি এনেকুৱা তিনটা পাৰ্টি চাৰিটা পাৰ্টি পাঁচটা পাৰ্টি আৰু ছটা সেটৰ লোকে পাব আৰু প্লাস যদি আৰু ইয়াৰ বাহিৰে যদি আপুনি এটা লাগে এটাই তেনেকুৱাকে কিনিব পাৰিব ডোগা পাৰ্টি সেট এটো প্ৰথমতে আমি চাই লওঁ এটো আপোনাৰ এটা কেৰাহী নিচিনা ডিজাইন কৰা আছে ইয়াত ৰিবিট দিয়া আছে যে আপোনাৰ ফিনিশিংটো ভাল ইয়াত আপোনাৰ ধৰিবৰ কাৰণে এটা সুবিধা দিয়া আছে আৰু এটো ঢাকনটো খুলিবৰ কাৰণে এখিনিতে এটা নব এটা দিয়া আছে আৰু ভিতৰটো আপোনাৰ বেড ফিনিশিং ভিতৰটো আপোনালোকে একদম গ্লসি যেটো মিৰৰ ফিনিশ বুলি ক'ব পাৰি এটো এটা সাইজ এটোত আপোনাৰ 2 লিটাৰ পানী ধৰি যাব আৰু এটো এটা সাইজ ইয়াতে 1 লিটাৰ পানী ধৰিব আৰু এটো এটা সাইজ ইয়াতে আধা লিটাৰ মান পানী ধৰিব তো এইটো হিচাপত আপোনালোকে আইডিয়া কৰিব পাৰিব কোনটো কেনেকুৱা সাইজ আৰু কিমান ডাঙৰ ইয়াত আপোনালোকে বস্তু সাৰ্ভ কৰিব পাৰিব হয়তো যদি আপোনালোকে ইচ্ছা কৰে এইটো গেছত বহাই পেলাই কিবা অলপ গৰম কৰিব পাৰিব হেতু আপোনালোকে পাৰিব হয়তো ইন্ডাকশনতো এইটো ইউজ কৰিব পাৰিব এইটো ইন্ডাকশনত ইউজ কৰিব পাৰিব তো তিনিটা আপোনালোকে কামত ব্যৱহাৰ কৰিব পাৰিব ডাইনিঙত সাৰ্ভিঙত ব্যৱহাৰ কৰিব পাৰিব গেছতো বহাব পাৰিব আৰু ইন্ডাকশনতো বহাব পাৰিব তো এনেকুৱা ধৰণৰ আপোনাৰ ডোগা পাৰ্টি সেট আপোনালোকে ল'ব পাৰে আৰু ইয়াৰ প্ৰাইস আৰু বিষয় মই কম এনেকুৱা বস্তু আপুনি গিফটৰ কাৰণেও দিব পাৰিব এনেকুৱা তিনটা সেট পোৱা যায় তিনটা সেটৰ ৰেট হৈছে আপোনাৰ 1010 টকা তিনটা সেটৰ ৰেট হৈছে 1010 টকা এটো সেট এনেকুৱা ভিতৰত বিভিন্ন দামৰ পোৱা যায় বিভিন্ন ডিজাইনৰ পোৱা যায় তো ভিউয়ার্স আজি এই ভিডিওটি ইমানতে সামৰিলো আকৌ নেক্সট টাইম নতুন এটা প্ৰডাক্টৰ বিষয়ে ভিডিও লৈ আনিম আৰু এটো মোৰ চেনেলতে বিভিন্ন টাইপৰ প্ৰডাক্টৰ বিষয়ে ভিডিও পাই যাব যদি নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব ধন্যবাদ